হে বন্ধুসকল স্বাগতম মোৰ চেনেললৈ আজি মই আপোনালোকৰ ওচৰত 10টা বৰ ধুনীয়া হাত লৈ আহিছো আপোনালোকে ভিডিঅটো স্কিপ নকৰাকৈ চাই থাকক আৰু আপোনালোকৰ হাতৰ ভাবিবলৈ আপোনাক 10 ছেকেণ্ডৰ সময় দিয়া হ'ব হে 10 ছেকেণ্ডৰ হাতৰ ভাবি মেলি কমেন্ট বক্সত মোক কমেন্ট কৰিব আৰু সময় প্ৰয়োজন হলে ভিডিঅটো পাউজ কৰি লব পাৰে তেন্তে আহক আমি দেৰি নকৰাকৈ হাতৰ কেটালে আগবাঢ়ো আজি 1 নম্বৰ হাতৰটো হৈছে লংকাৰ ৰাৱণ নহয় আছে 10 হিৰ হেউজিয়া হৰিয়ত ত্ৰিশূলৰ হি কি কোৱাচোন সময় আৰম্ভ হৈছে ভাবি চোৱাচোন অলপ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জিকা আহক আমি এটা 2 নম্বৰ হাতৰটো চাওঁ 2 নম্বৰ হাতৰটো হৈছে লিকি লিকি ডিমৰু চিকি চিকি পাত সেই ডিমৰু গুটিবোৰ মানুহৰ দাঁত কি হয় কোৱাচোন বন্ধুসকল এই হাতৰটো উত্তৰ জানিলে কমেন্ট বক্সত কমেন্ট কৰি জনাব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডালিম আহক আমি 3 নম্বৰ হাতৰটো চাওঁ 3 নম্বৰ হাতৰটো হৈছে লোহাৰ দামৰি কাঠৰ গায় যিমানে পায় হিমানে খায় কোৱাচোন বন্ধুসকল কি হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খুন্দুনা আহক আমি এটা 4 নম্বৰ হাতৰটো চাওঁ 4 নম্বৰ হাতৰটো হৈছে লিং লিং কৰি আহে যায় গালৈ পুনাই আহিছে বেগাই মঙহত খামুচি ধৰে পেট নভৰে মানে নেৰে কি হয় বাৰু এই হাতৰটো উত্তৰ একেবাৰে সহজ ভাবি চোৱাচোন বন্ধুসকল পাৰিছেনে বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যোগ আহক আমি এটা 5 নম্বৰ হাতৰটো চাওঁ 5 নম্বৰ হাতৰটো আছে লেংলেঙিয়া দুডাল মাৰি তাৰ ওপৰত ডিজেল গাড়ী তাৰ ওপৰত বাঁহৰ খুঁটা তাৰো ওপৰত খেৰৰ হোপা কি হয় কোৱাচোন বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মানুহ আহক আমি এটা 6 নম্বৰ হাতৰটো চাওঁ 6 নম্বৰ হাতৰটো হৈছে হাত আছে ভৰি নাই মূৰ হলে কটা আধা মানুহ গিলি খাই বুকুখন ফটা কোৱাচোন বন্ধুসকল কি হয় বন্ধুসকল আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব বন্ধুসকল পাৰিছেনে ইয়াৰ উত্তৰটো নাই পৰা যদি মই কৈ দিছো ইয়াৰ উত্তৰটো হৈছে চুলা আহক আমি এতিয়া 7 নম্বৰ হাতৰটো চাওঁ 7 নম্বৰ হাতৰটো হৈছে হাতী এটাৰ 2 মাথা হাতী গৈ পাই গৈ কলকাতা কি হয় কোৱাচোন বন্ধুসকল আপোনালোকে এই হাতৰটো উত্তৰ নিশ্চয় পাৰিব বুলি আশা কৰিছো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে টেলিফোন হয়নে বন্ধুসকল আহক তেন্তে আমি এতিয়া 8 নম্বৰ হাতৰটো চাওঁ 8 নম্বৰ হাতৰটো হৈছে হৰি হৰি মৰি মৰি 3 মূৰ 10 ভৰি কি হ'ব কোৱাচোন আপোনালোকে যদি এই হাতৰটো উত্তৰ আগে জানে তেন্তে কমেন্ট বক্সত কমেন্ট কৰি জনাব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হালুৱা আহক তেন্তে আমি এতিয়া 9 নম্বৰ হাতৰটো চাওঁ 9 নম্বৰ হাতৰটো হৈছে এক মাৰলি 2 চাল নবন্দাখৈ থাকে হৰবতী কাল কি বাৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কলপাত আহক তেন্তে আজি আমি শেষৰ 10 নম্বৰ হাতৰটো চাওঁ আজিৰ শেষৰ 10 নম্বৰ হাতৰটো হৈছে পাখি নাই উৰিব পাৰে মুখ নাই কথা শুনাব পাৰে কোৱাচোন বন্ধুসকল কি হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডাৱৰ তেন্তে বন্ধুসকল আজি 10টা হাতৰ ইমানতে সামৰণি মাৰিছো আকৌ নেক্সট ভিডিঅ'ত লগ পাম যদি আপোনালোকে মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব তেন্তে আজিলৈ ইমানতে সামৰণি মাৰিছো আৰু বাই বাই